নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি অৰ্থাৎ ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ ফালৰ পৰা প্ৰকাশ কৰা এক গুৰুত্বপূৰ্ণ নিয়োগ বিজ্ঞাপন সম্পৰ্কে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ মই এই নিয়োগৰ সকলো গুৰুত্বপূৰ্ণ তথ্য যেনে কিমান পোষ্ট আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব, এক্সপেৰিয়েঞ্চ কিমান থাকিলে ভাল, বয়স কিমান হ'ব লাগিব, আবেদন কৰাৰ পদ্ধতি, কি ডকুমেণ্টছ লাগিব আৰু আবেদন কৰাৰ আগতে মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ বিষয়সমূহ সহজ ভাষাত বুজাই ক'ম। ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটিয়ে অসমৰ বিভিন্ন জিলাত চাইল্ড ৱেলফেয়াৰ কমিটি আৰু জুভেনাইল জাষ্টিচ বৰ্ডৰ খালী পদসমূহ পূৰণৰ বাবে আবেদন বিচাৰিছে। এই নিয়োগৰ জৰিয়তে বহুখিনি পদ পূৰণ কৰা হ'ব আৰু এই পষ্টসমূহৰ ভিতৰত আছে চেয়াৰপাৰচন, মেম্বাৰ আৰু ছ'চিয়েল ৱৰ্কাৰৰ পোষ্ট। যদি আপুনি ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰাৰ শেষ তাৰিখ হৈছে 10 জুলাই 2024 আৰু অফলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। অসমৰ প্ৰায় প্ৰতিখন জিলাতে ইয়াৰ পোষ্টসমূহ ওলাইছে আৰু পোষ্টসমূহ ভাগ কৰা হৈছে। ওমেনৰ কাৰণে ভাগ কৰা হৈছে আৰু চাইল্ড ৱেলফেয়াৰ কমিটিৰ কাৰণে এক্সট্ৰাকৈ পোষ্ট ওলাইছে। চেয়াৰপাৰচনৰ কাৰণে ওলাইছে 13টা পোষ্ট, মেম্বাৰৰ কাৰণে ওলাইছে 52টা পোষ্ট আৰু তেনেদৰে জুভেনাইল বৰ্ডৰ কাৰণেও এক্সট্ৰা পোষ্ট ওলাইছে। ছ'চিয়েল ৱৰ্কাৰৰ কাৰণে 23টা ওলাইছে আৰু চেয়াৰপাৰচনৰ কাৰণে 13টা, CWC মেম্বাৰৰ কাৰণে 52টা আৰু অসমৰ বাক্সা জিলাত ওলাইছে চেয়াৰপাৰচনৰ কাৰণে 1টা, মেম্বাৰৰ কাৰণে 4টা আৰু ফিমেলৰ কাৰণে 1টা ৰিজাৰ্ভ কৰা হৈছে। তেনেধৰণে বৰপেটাত ওলাইছে, বিশ্বনাথত ওলাইছে, বঙাইগাঁৱত ওলাইছে, সকলোখিনি জিলাতেই ওলাইছে বুলি ক'ব পাৰি। চৰাইদেউত ফিমেলৰ কাৰণে 1টা পোষ্ট ৰিজাৰ্ভ আছে আৰু ধুবুৰীত ফিমেলৰ কাৰণে নাই। ডিমা হাছাওত 4টা আছে পোষ্ট, যোৰহাটত 3টা, কামৰূপ মেট্ৰত 1টা আৰু এই পোষ্টসমূহত এপ্লাই কৰিবলৈ হ'লে আপুনি ডিগ্ৰী পাছ কৰা হ'ব লাগিব। লগতে চাইল্ড চাইক'লজি, চাইক্ৰেটি, ল', ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, হিউমেন হেল্থ, এডুকেশ্যন, হিউমেন ডেভেলপমেণ্ট আৰু স্পেচিয়েল এডুকেশ্যন ফৰ ডিফাৰেণ্টলি এবল্ড চিলড্ৰেন এইসমূহৰ ওপৰত নলেজ থাকিব লাগিব। পষ্ট গ্ৰেজুৱেট বা স্নাতক ডিগ্ৰী হ'লেই এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ 7 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিলে ভাল। যিসকল ব্যক্তি বহু বছৰ ধৰি NGO, শিক্ষা প্ৰতিষ্ঠান, স্বাস্থ্যসেৱা, সমাজসেৱা বা শিশু উন্নয়ন ক্ষেত্ৰত কাম কৰি আছে তেওঁলোকে বেছি প্ৰিফাৰেঞ্চ পাব আৰু বয়স ন্যূনতম 35 বছৰ আৰু সৰ্বাধিক 62 বছৰ হ'ব লাগিব আৰু এয়া 1 জানুৱাৰী 2024 অনুসৰি হ'ব বয়স। মানৱ অধিকাৰ বা শিশু অধিকাৰ উলংঘনৰ কোনো ইতিহাস থাকিব নালাগে আৰু কোনো চৰকাৰী চাকৰিৰ পৰা অপসাৰিত বা বহিষ্কৃত হোৱা থাকিব নালাগিব। শিশু শ্ৰম, শিশু নিৰ্যাতন বা মানৱ অধিকাৰ উলংঘনৰ সৈতে জড়িত থাকিব নালাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব আৰু অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব।